हादरसायाव आइजो गोमानाय दोनखारनाय जिनाहारि लाभ जिहाद बायदि जाथाय जानाया गोदान बाथ्रा नङा। बेफोरबायदि जाथायनि सायाव होबथानायनि थाखाय आसाम सरकार आरो पुलिस बिफाना गोख्रों राहा लासेयावबो खमायनाय नुनो मोनाखै। दाब दाब जायगायाव इस्लाम धोरोम सिबियारि खायसे दुथां सुबुंनि आखायाव हिन्दु धोरोम सिबियारि आइजो लाइमोन सिख्लाफोरा जिनाहारिनि बोलि जाबोदों। बावैसो सान सिगाङाव माजबाद आरो सनितपुर जिल्लायाव जिनाहारिनि जाथाय जानायनि उनाव फिन सनितपुर जिल्लानिनो ढेकियाजुलियाव लाभ जिहादनि बोलि जादों सासे बर' हिन्जावसाया। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला ढेकियाजुलि ओनसोलनि सिराजुलिनि 22 बोसोर बैसोनि नाइस आली मुंनि सासे सुबुङा गावखौ सासे हिन्दु हारिनि सुबुं होनना सिनायथि होनानै ढेकियाजुलिनि सफाय रौमारि हुग्राजुलि गामिनि बर' हिन्जावसाजों सिनायथिलायनाय जायो। बेबायदिनो गोबाव समनिफ्राय सिनायलायनाय बर' हिन्जावसाखौ नाइस आलीया ढेकियाजुलिनि शहीद पार्कआव लाबोनानै समाज बेरेखा खामानि मावनाय समाव विश्व हिन्दु परिषद आरो बजरं दलनि माखासे सोद्रोमाफोरा सानैखौबो हमनो मोननायनि उनाव रायजोफोरा सेबनायाव हिन्दु सिनायथि लानाय नाइस आलीनि गुबै सिनायथिया सोराङाव फैयो। उनाव हमनो मोननाय बर' हिन्जावसा आरो मुस्लिम हारिनि दुथां लाइमोन सानैखौबो ओनसोलनि रायजोफोरा ढेकियाजुलि पुलिस थानायाव गथायना होयो। बे जाथायनि उनाव ओनसोलनि सांग्रां नोगोरारि विश्व हिन्दु परिषद आरो बजरं दलनि फारसेनिफ्राय खौरां बिजोङाव ओरैबायदि फोरमायो। रातिपुवा आमी चाওক सब आमार जिमान फोन आহে किमान काम आহে सब लाभ जिहादे और ছোৱালী লৈ গ'ল টপ লৈ গ'ল কোনোবাই চৰত লৈ গ'ল। আমাৰ ছোৱালী বোৱাৰীগিলাও কিছুমান সাৱধান হ'ব লগা হ'ল আৰু আমি ৰাইজে কিমান কৰিম আমাক আৰক্ষীয়ে আমাক সহযোগ কৰিব লাগিব। আৰু ইদ্দা চালিৰ নিচিনা মুছলমান যুৱক বহুত ঘূৰি আছে হিন্দু ছোৱালী পাকৰ কাৰণে। আমাৰ সমূহ হিন্দু সংগঠনে এখন মিলি গোটেই আমি পৰৱৰ্তী সময়ত ৰাজপথ আন্দোলন কৰি দিম আৰু ইদ্দা চালিৰ নিচিনা মানুহ ক'ব চাইছোঁ পৰৱৰ্তী সময়ত যদি আমাৰ হিন্দু ছোৱালী বোৱাৰী আক্ৰমণ কৰে কিবা থানাত গতাই নিদিওঁ। তাকে মই আচৰিত লাগিছোঁ যে অসমত কি হৈ আছে, মানে এটা জনগোষ্ঠীৰ মানুহবিলাকে আন মানে অসমৰ যি থলুৱা ৰাইজৰ ওপৰত বা থলুৱা ছোৱালীবিলাকৰ ওপৰত এনেকুৱা মানে লাভ জিহাদটো নহয়, এইটো লাভটো হ'বই নোৱাৰে। কিন্তু সিহঁতে কি কৰে, এই ছোৱালীবিলাকক কেনেকৈ পুচলাই কিবা কৰি সিহঁতক মানে ধৰ্ষণ কৰাৰ ৰেপ কৰাৰ যিটো চিন্তাধাৰা কৰি আছে, সেইটো অসম চৰকাৰে কি কৰি আছে? অসম চৰকাৰে ইয়াত দায়বদ্ধতা নাই নেকি? অসম চৰকাৰৰ ইয়াত কি দায়বদ্ধতা নাই নেকি? আমাৰ ইয়াৰ লোকেল মিনিষ্টাৰে মন্ত্ৰীয়ে কি কৰি আছে যে হোৱাহি দিনাখন 2-3 দিনৰ আগত এই হেৰিত এটা হৈ গ'ল আৰু ঠেলামাৰাত হৈ গৈছে এটেম্পটো মানে ৰেপ, আজিওতো এটেম্পটো ৰেপ হাতে লোটে ধৰা পৰিছে। গতিকে এইবিলাক কেনেকৈ হৈ আছে, প্ৰশাসন কি কৰি আছে? গতিকে সেইবিলাকৰ কাৰণে যে অসম চৰকাৰ প্ৰশাসন জিলা প্ৰশাসন আৰু লোকেল যিটো প্ৰশাসন সেইবিলাক কি কৰি আছে যে দেখি শুনি কিয় এৰি আছে? গতিকে সেইবিলাকক আমি শাস্তি দিব লাগিব। নিখিল বড়ো ছাত্ৰ সন্থা আজিলৈকে আন্দোলন কৰি আছে 2 দিন কোকৰাঝাৰৰ গোৱালপাৰাৰ যিটো দুৰ্নীতিৰ যিটো কাণ্ড সেই হেৰিটোক লৈ। গতিকে আজিও যদি সেইটোৱে হৈ থাকে অসমখন কেনেকৈ শান্তি আহিছে, কেনেকৈ শান্তি আহিছে বুলি ৰাইজে ক'ব পাৰি? অসমতো শান্তি অহা নাই। শান্তি অহাৰ বিপৰীতে বৰঞ্চ ধুৰন্তৰহে হৈ আছে যে এটা জনগোষ্ঠীৰ মানুহে আনটো জনগোষ্ঠীৰ মানুহবিলাকক এনেকৈ যে হাৰাশাস্তি কৰি আছে বা এনেকৈ যে ছোৱালীবিলাক আজি টিউশ্যনৰ পৰা আহিলেও এটেম্প টু ৰেপ, ক'ৰবাত বিহু খাবলৈ যাওঁতেও এটেম্প টু ৰেপ, ক'ৰবাত যদি বজাৰত গৈ আহিলেও যদি এটেম্প টু ৰেপ যদি কৰে, কেনেকৈ অসমখন শান্তি হৈ আছে? গতিকে অসমখনৰ শান্তি বুলি একো নাই। গতিকে অসমখনক শান্তি কৰিবৰ কাৰণে মই অসম চৰকাৰক কৈছোঁ, অসম চৰকাৰৰ চিফ মিনিষ্টাৰক কৈছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মই কৈছোঁ যে আপুনি অলপ চিন্তা কৰক, হোম মিনিষ্টাৰ বা হোম ডিপাৰ্টমেণ্টত আপুনি অলপ লক্ষ্য কৰক যে কি হৈ আছে বৰ্তমান অসমত কি হৈ আছে। আৰু মই বড়ো ল'ৰা আমাৰ মানে বড়ো জাতিৰ মাক বাপেক, নেপালী জাতিৰ মাক বাপেক আৰু আদিবাসীৰ মাক গাৰ্জেনসকলক সকীয়াই দিব খুজিছোঁ যে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক যাতে যাহা তাহা যাতে ওলাই আহিব দিব নালাগে। তো চিধা চিধিকৈ আমি ক'ব লাগিব এইটো লাভ জিহাদ বুলিয়ে, যিহেতু বিভিন্ন ঠাইত এতিয়া বৰ্তমান মুছলিম সম্প্ৰদায়ৰ লোকে যুঁজা লাগি আছে হিন্দু সম্প্ৰদায়ৰ লোকৰ ছোৱালীবিলাকক মানে লাভ জিহাদত ফাঁচাই পেলাই কেতিয়াবা হত্যা কৰিছে, কেতিয়াবা ৰেপ কৰিছে, কেতিয়াবা কাকবা মানে নিজৰ বোৱাৰী হিচাপে নি পেলাই তাক মানে কি কয় এইটো নিৰ্যাতন কৰিছে। তো সেইটো আমাৰ কাৰণে খুব দুখৰ বিষয়, দেশৰ কাৰণে দুখৰ বিষয় হয় এইটো।
প্ৰেমৰ নামত আৰক্ষীক আমি এইটোৱে আহ্বান কৰিব বিচাৰিছোঁ, গতিকে এই ক্ষেত্ৰত চোকা নজৰ ৰাখি পেলাই যেন আমাৰ যিটো হিন্দু ছোৱালী তেওঁলোকক যেন বচাই ৰাখে আৰু তাৰ কাৰণে চোকা নজৰ ৰাখিবলৈ কাম কৰে, এইটোৱে আমি আপিল কৰিব বিচাৰিছোঁ। নাইচালি পাহৰি পাওঁ, এনে গম পাইছোঁ আগত 5 নৈত আছিল, এতিয়া বৰ্তমান তেওঁলোকৰ ঘৰ চিৰাজুলিত আছে বুলি এতিয়া জানিব পাৰিছোঁ। আৰু ঢেকীয়াজুলিতে আমি যথেষ্ট কিছুমান ঘটনা পাইছিলোঁ, ৰেপৰ পৰা হওক, নাৰী নিৰ্যাতনৰ ঘটনাই হওক। আজি সেই সময়তে আমি এটা অনুষ্ঠানত শ্বহীদ পাৰ্কৰ ওচৰত থাকোঁতে আমাৰ সংগঠন বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ কিছু যুৱকে তাতে যুৱতী আৰু যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল, তেওঁলোকক ধৰি আনিলে। ধৰি আনোতে গম পালোঁ যে ছোৱালীগৰাকী আমাৰ দাঁতিকাষৰীয়া অঞ্চলৰ এগৰাকী হিন্দু যুৱতী আৰু ল'ৰাজন এজন মুছলিম সম্প্ৰদায়ৰ যুৱক নাইচালি নামৰ। তেওঁলোকে তাতে ধৰা পেলোৱাৰ পিছত ছোৱালীজনীক যেতিয়া আমি সোধা পোছা কৰিলোঁ, ছোৱালীজনীয়ে ক'লে যে মই চিনি নাপাওঁ। প্ৰথম অৱস্থাত ল'ৰাজনৰ চিনাক্তকৰণ তেওঁ লুকাই ৰাখিছিলে, তেওঁৰ আচল পৰিচয়টো লুকুৱাই ৰাখিছিলে। ছোৱালীজনীয়ে বেলেগ এটা নাম দিয়ে তেওঁক জানিছিলে। তাৰপিছত গম পালে যেতিয়া ID চেক কৰা হ'ল, ল'ৰাটোৰ নাম আমি নাইচালি বুলি গম পালোঁ। তেতিয়া ছোৱালীজনী গম পোৱাৰ পিছত ছোৱালীজনীৰ ঘৰৰ মানুহক আমি মাতি পঠিয়ালোঁ। তাই ক'লে যে মই বন্ধু হিচাপে পৰিচয়, মই ঢেকীয়াজুলিত যেতিয়া আহোঁ, কলেজত যেতিয়া পঢ়িব আহোঁ, তেনে স্থলত মোৰ চিনাকি হৈছিলে আৰু বহুত তেওঁক মানে বহুত দিনৰ পৰা মেছেজ কৰি থাকে, তেওঁ সম্পৰ্ক গঢ় দিবৰ বাবে চেষ্টা চলাই আছিলে। আৰু আজি তেনেস্থলতে আমি লগ হোৱাৰ পিছত ল'ৰাজনক আৰু পুলিচ প্ৰশাসন তাত আহিলে, আহি পেলাই ল'ৰাজন আৰু ছোৱালীজনীক থানালৈ লৈ আহিলে আৰু ইতিমধ্যে ছোৱালীজনীৰ ঘৰৰ মানুহক মাতি পঠিওৱা হৈছে। তাৰপিছত FIR তেওঁলোকে দাখিল কৰিব, তাৰ ভিত্তিত ল'ৰাজনৰ ওপৰত পুলিচ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে। আৰু এতিয়া আমাৰ আচল কথাটো হ'ল যে আমি বহুত দিনৰ পৰা এইবিলাক ঘটনা দেখি আছোঁ। আপোনালোকে গম পায় ঠেলামৰা থানাৰ অন্তৰ্গত ধীৰাই মাজুলীতে এক ঘটনা হৈ গ'ল, মাজবাটত এক ডাঙৰ গেংৰেপৰ ঘটনা হ'ল। আমাৰ দাঁতিকাষৰীয়া হয়, আমাৰ ওচৰতে পৰে মাজবাটখনো। পলাশপথাৰ অঞ্চলত এটা ডাঙৰ ঘটনা আমাৰ ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত, তাত নাৰী নিৰ্যাতনৰ এক ঘটনা হ'ল। আৰু আজি ৰাতিপুৱা যোৱা 6 দিন আগতে এই ঘটনাটো সংঘটিত হৈছিলে, কিন্তু ছোৱালীৰ ঘৰৰ মানুহে লাজ বা কিবাৰ বাবে তেওঁ ঘটনাটো আহিব দিয়া নাছিলে। কিন্তু আজি যেতিয়া ৰাইজৰ মাজত ইমান এক সজাগতা দেখা পালে, তেওঁলোকে সাহস কৰি পেলাই আজি ৰাতিপুৱা আহি পেলাই থানাত এক FIR দিলে যে এজন যুৱকৰ এগেইনষ্টত, আৰু মুছলিম সম্প্ৰদায়ৰ বুলিয়ে গম পাইছোঁ আমি, কিন্তু চিনাক্তকৰণটো হোৱা নাই ল'ৰাজনৰ এতিয়ালৈকে। আৰু FIRটো দি গৈছে আৰু পুলিচ প্ৰশাসনে তাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিম বুলি আমাক জানিবলৈ দিছে। গতিকে আমি পুলিচ প্ৰশাসনক যথেষ্ট কঠোৰ হ'বলৈ আমি অনুৰোধ জনাইছোঁ আৰু চৰকাৰক এখন কঠোৰ আইন প্ৰৱৰ্তন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ, যাতে এইসমূহৰ পিছত এক বৃহৎ লাভ জিহাদী এক চক্ৰ, আমি এইটো অপ্ৰিয় হ'লে সত্য কথা, আমি যিমান দিন আজি অকল এইকেইটা ঘটনাই নহয়, আজি বহুত দিনৰ পৰা আমি ঢেকীয়াজুলি অঞ্চলত এইবোৰ ঘটনা দেখিবলৈ পাই আছোঁ আৰু আমি দৃঢ় বিশ্বাসী যে ইয়াৰ লগত এক ডাঙৰ চক্ৰ জড়িত হৈ আছে। এই সমূহ বস্তুখিনি উলিয়াবৰ বাবে চৰকাৰ সক্ষম হ'ব লাগে আৰু গৃহ বিভাগ সক্ষম সবল হ'ব লাগে আমাৰ, আৰু শক্তিশালী ৰূপত তেওঁলোকে কঠোৰ আইন প্ৰৱৰ্তন কৰি এই সমূহ চক্ৰক নিৰ্মূল কৰিবৰ বাবে যিখিনি প্ৰচেষ্টা হাতত ল'ব লাগে সকলোখিনি ল'ব লাগে বুলি